জগতখনৰ ভেটিটো তৈয়াৰ হৈছে, মই নকওঁ যে হোৱা নাই, যথেষ্ট কাম হৈছে, কিন্তু এইটোক আৰু সুদৃঢ় কৰাৰ আমাৰ অৱকাশ আছে। আমি আমাৰ প্ৰাথমিক যিটো শিক্ষা ব্যৱস্থা আছে, এই প্ৰাথমিক শিক্ষা ব্যৱস্থাটোৰ আন্তঃগাঁথনি যিখিনি আছে, আপুনি অলপতে ক'লে যে ধৰি লওক ভঙা চিঙা, এতিয়া সেইবোৰ গৃহ আমি বনাব লাগিব। আৰু প্ৰাথমিক ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত মোৰ অধিক গুৰুত্ব থাকিব। মই কৈছোঁৱে যে প্ৰাথমিক যিটো শিক্ষাদানৰ ব্যৱস্থা, এই ব্যৱস্থাটোক আনুষ্ঠানিক কৰিব লাগিব। প্ৰাথমিক যিটো শিক্ষা, এই গোটেইটো অংগনবাদীবিলাকৰ ওপৰত আছিলে। অ আ ক খ শিকোৱা, ABCD শিকোৱা, 1 2 3 4 শিকোৱা, এইটো অংগনবাদীবিলাকৰ ওপৰত আছিল। কিন্তু সেই ব্যৱস্থাটো এতিয়াও খুব ফলপ্ৰসূ হৈছে বুলি মই অনুভৱ কৰা নাই। আমাৰ যিবোৰ সৰ্বশিক্ষাৰ যিবোৰ বিদ্যালয় মানে গৃহ নিৰ্মাণ কৰা হৈছিলে, এইবিলাকত এটা ডাঙৰ আশা হৈছিলে যে এইবিলাকৰ মাজত, শ্ৰেণীবিলাকৰ মাজত যিটো এটা বেৰ থাকিব লাগে, এই বেৰ নাছিলে। গতিকে এটা ডাঙৰ দীঘলীয়া ঘৰৰ ভিতৰত একেলগে 4টা 5টা ক্লাছ চলিছিলে। ফলত কোনোবাই যদি নেওতা মাতিছে, তাৰ কাষৰটোৱে শ্ৰুতলিপি লৈছে, তাৰ কাষৰটোৱে আকৌ যুক্তাক্ষৰ শিকিছে। গতিকে এই যিটো আছে, এইটো কম্পাৰ্টমেণ্টেলাইজ কৰি দিলে সেই ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। মই অনুভৱ কৰিছোঁ যে এই যিটো আমাৰ প্লে স্কুল, মানে প্ৰি প্ৰাইমেৰী ষ্টেজ, এইটো কিন্তু অংগনবাদীৰ লগত থকাৰ কাৰণে খুব তাৰ ৰিজাল্টটো খুব ভাল হোৱা নাই। গতিকে এইটো এটা ৰিভিউৰ প্ৰয়োজন আছে। আমাৰ চৰকাৰী ব্যৱস্থাটোত ছাডেন বুলি একো কথা নাই। বিধায়ক এজন যাব, থানাৰ খবৰ পায়, গতিকে তাত কোনো ছাডেন বুলি কথা নাই। মইতো এই ছাডেন ভিজিট এইবিলাকত একেবাৰে বিশ্বাস নকৰোঁ, কিয়নো এইবিলাক আচলতে সঁচা ক'বলৈ এটা নাটক হয়।